বহুদিন বিৰতিৰ পিছত নমস্কাৰ সকলোকে। বহুদিন আপোনালোকৰ ওচৰত মই ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মই শাৰীৰিক আৰু মানসিকভাৱে বহুতে বেছি অসুস্থ আছিলোঁ। ভাবিছিলোঁ শাওণ মাহৰ প্ৰথমটো সোমবাৰৰ পৰা মই ভিডিঅ' ষ্টাৰ্ট কৰিম, কিন্তু চাওকচোন আজি শাওণ মাহৰ তৃতীয়টো সোমবাৰ আহি পালে কিন্তু মই ভিডিঅ' দিব পৰা নাছিলোঁ। যেতিয়া গা মন একো ভালে নাথাকে তেতিয়া একো কৰিবই মন নাযায়। মোৰ ঘৰৰ মানুহ, মোৰ হাজবেণ্ডৰ বুজনিত আজি মই আপোনালোকৰ ওচৰত অকণমান সুস্থ হৈ উঠিছোঁ। আজি যিহেতুকে শাওণ মাহৰ তৃতীয়টো সোমবাৰ আহি পালে, সেয়ে ভাবিলোঁ ঘৰৰে মন্দিৰ ভাগত এভাগ শৰাই আগবঢ়াওঁ। সেয়ে আহি শৰাইৰ কামত লাগি গ'লোঁ। আগৰ সোমবাৰকেইটাতো মই ব্ৰত ৰাখিছিলোঁ, কিন্তু মই এনেকৈ শৰাই আগবঢ়াব পৰা নাছিলোঁ অসুস্থ হৈ থকাৰ বাবে। আৰু এয়া মোৰ শাওণ মাহত যিটো পূজা দিওঁ সেই পূজাটো হৈ গ'ল। পূজা হোৱাৰ পিছতে শিৱৰ অষ্টোত্তৰ শতনামখন মই পঢ়িছোঁ। তাৰে পিছতে মন্দিৰতে বহি প্ৰসাদ গ্ৰহণ কৰিছোঁ। গা মন বহুত ভাল লাগি গ'ল। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানখিনিয়ে আছিলে। নেক্সট এটা ভিডিঅ'ত যদি কুশলে থাকোঁ আগবঢ়াবলৈ চেষ্টা কৰিম, লগ হ'ম। গতিকে আজিলৈ বাই বাই।